তো হে গাইজ গুড মৰ্নিং ৱেলকাম টু মাই নিউ ব্লগ। তো আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু গাইজ আজি মই এটা মানে হিষ্টৰিকেল মন্দিৰত আহিছোঁ আৰু মন্দিৰটোৰ নাম হ'ল আপোনাৰ মদন কামদেৱ। তো আপোনালোকে বেক চাইডে দেখাই পাইছে মেইন গেটটো মন্দিৰত। তো আমি ইয়াৰ ভিতৰত সোমাই গৈ আছোঁ আজি মন্দিৰটোৰ ভিতৰত। তো সোমাই গৈ আপোনালোকে A to Z মন্দিৰৰ ভাগ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। চ' গাইজ ইয়াৰে খুৰা এজনক এই মন্দিৰটোৰ বিষয়ে আমি দুই এষাৰমান কথা সুধিব লৈছোঁ। খুৰা প্ৰথমতে আপোনাৰ পৰিচয়টো দিয়ক। শ্ৰী মোৰ নাম গিৰিধৰ হীৰা। হয়, এই আগৰে অলপমান আপটো নামিয়ে মোৰ ঘৰ পায় তাত। হয় হয়, এতিয়াতো মোৰতো জন্ম ইয়াতে হয় মদন কামদেৱ ওচৰতে। সৰুৰ পৰা আমি দোকান পাহাৰ দি পেলাই ইয়াতে আমি আৰু জীৱিকা পালন কৰি আছোঁ বাবা। আজি মন্দিৰ হ'ল মদন কামদেৱ। এই দুটা বস্তু হ'ল কথা আছে ৰতি আৰু কামদেৱ। বহুত পুৰণা 1100-1200 শতিকাৰ দিনৰে এই বস্তু মন্দিৰটো। এতিয়া তাৰ সেই চনটো ধৰিহে ইয়াতে যিখিনি লিখি দিছে সঠিককেতো আৰু কোনোতো আৰু ইয়াৰে মন্দিৰৰ বিষয়ে কোনো ক'ব নোৱাৰে। এনে আপোনাৰ মা দেউতাই পুৰণি হয় এই মন্দিৰটো? এই মন্দিৰটো 1100-1200 শতিকাৰ দিনৰ বহুত পুৰণা মন্দিৰ। বহুত পুৰণা মন্দিৰ হয়। ইয়াতে দৰ্শকসকলে ইয়াতে আহি পূজা পাতল কৰে, তেওঁকে আৰাধনা কৰে, শিৱ পাৰ্বতীয়ে। ইয়াতেতো আৰু মন্দিৰৰ ভিতা 16টা মন্দিৰৰ ভিতাই আছে ইয়াতে। ইয়াত যেতিয়া খনন কাৰ্য কৰিছিল ইয়াততো আৰু চবখিনি সম্পূৰ্ণ হোৱা নাই। যিখন ফলি আছে সেই ফলিখনতহে চবখিনি কথা ৰহস্য ইয়াতে আহি পৰিব। এতিয়া আৰু মানুহৰ আমাৰ মা দেউতাই আগতে যিখিনি কথা কৈছিল এই মদন কামদেৱলৈ শিৱ পাৰ্বতীৰে শিৱলিংগই চবখিনি ইয়াতে আছে মন্দিৰ। তেওঁকে আৰু আৰাধনা কৰে সকলোগিলাখনে ৰাইজে। ইয়াতে আৰু পূজা পাতল কৰে। আগতেতো জংঘল হৈ আছিল বাবা। আৰু এই মন্দিৰটো যে আমি ভিতৰত গৈ চালোঁ যে অকণমান ভঙা টাইপ আছে, সেই মন্দিৰটো প্ৰাকৃতিক দুৰ্যোগত ভাঙা নে এনে আপোনাৰ কোনোবাই ভাঙিছিলে? এই বস্তুটোতো এতিয়া আমি বৰ্তমান আৰু ক'ব নোৱাৰোঁ, তেনেকুৱাকৈ আছে বাবা মন্দিৰটো। এতিয়া আৰু সেই যিখন থাপনা আছে মানে এতিয়াতো সঠিককৈ সেইটো ক'ব নোৱাৰে। তাৰ ছাইডত হেৰি আছিল পদুম ফুল এটা আছিল। পদুম ফুলটো আলটি আছিল ইয়াতে এনেকৈ। তাৰপিছত যেতিয়া খনন কাৰ্য হ'ল সেইবিলাক বস্তু ফিনিচিংটো ওলোৱা নাছিল মন্দিৰত। তেতিয়া আমি 9 টকা 50 পইচা আমাক হাজিৰা দিছিল। ইয়াতে আমি নিজে আছোঁ, মই নিজে কাম কৰিছিলোঁ। তাৰে পদুম ফুলটো তাৰে বেক চাইডত ওপৰত তুলি থৈছে বাবা। তুলি থৈছে। কিমান বছৰ এইটো এই 2000 হেৰিমানত হ'ব আৰু 20-25 বছৰ হৈ গ'ল বাবা। 20-25 বছৰ হৈ গ'ল। ঠিক আছে। তো আপুনি আপোনাৰ ঘৰ ক'ত? ইয়াতে? মোৰ আলিপুৰ ফিৰাপাৰাত ঘৰ বাবা। আপুনি কিমান দিনৰ পৰা এনেকৈ দোকান দি আছে আপুনি ইয়াতে? দোকানটো পাবা এতিয়া কথা হৈছে কি যেতিয়াৰ পৰা মানুহৰ উৎপাদনটো বেছি হ'ল তেতিয়াৰ পৰা ইয়াতে চাকি ফুল বেচি পেলাই আমি পৰিয়ালটো আৰু পোহপালন দি আছোঁ আৰু বাবা কামদেৱ বাবাক ভাবি পেলাই। আৰু এতিয়া বিশেষ আৰু মইনো কি ক'ম, যিখিনি জানিছোঁ মা দেউতাই যিখিনি আমাক শিকাইছিল সেইখিনি কথাই ক'ব পাৰিম। ঠিক আছে। তে খুৰা আপোনাক ধন্যবাদ জনালোঁ যিখিনি কথা ক'লে তাৰ কাৰণে। আৰু গাইছ এতিয়া আমি মন্দিৰটোৰ ভিতৰলৈকে গৈ আছোঁ পূজা কৰিবৰ কাৰণে। আৰু এয়া চাকি তাকি লৈ ল'লোঁ। আৰু তো এতিয়া অকণমান আপত উঠিব লাগিব মন্দিৰটো পাব লাগিলে। আৰু চাওক এইখিনি উঠি গ'লে আমি মন্দিৰটো পাই যাম। আৰু আমি সেই তলৰ পৰা আহিছোঁ, উঠি আহিলোঁ। আৰু ইফালে ফাইনেলি মন্দিৰটো দেখা পাই গ'লোঁ। চ' গাইছ আমি ফাইনেলি মন্দিৰ পাই গ'লোঁ। তলৰ পৰা পূৰা খোজকাঢ়ি আহি দেখা পাইছে মন্দিৰটো। আৰু এতিয়া আমি মন্দিৰৰ ভিতৰৰ ওপৰলৈকে গৈ আছোঁ। সূতাডাল বোলে এই বেক চাইডে আপোনালোকে গছডাল দেখা পাইছে, এই গছডালত বান্ধিলে বোলে মনৰ আশা পূৰণ হয়। চ' গতিকে গছডালত সূতাডাল বান্ধি আছোঁ। এইটো হ'ল আপোনাৰ গণেশ মন্দিৰ আৰু এইটো হ'ল আপোনাৰ কামদেৱ মন্দিৰ মেইন মন্দিৰটো। আৰু ইফালে আছে আপোনাৰ শিৱ মন্দিৰ, মানে শিৱলিংগ। আৰু
প্ৰথমতে আমি গণেশ মন্দিৰত পূজা কৰি আহিলোঁ প্ৰথমতে চাকি জ্বলালোঁ তাৰপিছত ছেকেণ্ডত আপোনাৰ কামদেৱ মন্দিৰত চাকি জ্বলালোঁ আৰু লাষ্টত শেষত শিৱ মন্দিৰত মানে শিৱলিংটোত আমি পানী ঢালিলোঁ তো গাইজ আমি জাষ্ট পূজা চূজা কৰি আহিলোঁ মন্দিৰৰ ভিতৰৰ পৰা আৰু এতিয়া মন্দিৰৰ অলপ ছাইডত ঘূৰি আছোঁ মদন কামদেৱ মন্দিৰটো গুৱাহাটীৰ পৰা নিলগত দেৱাংগিৰি পাহাৰত অৱস্থিত আৰু এই ঠাইখিনিক আৰ্ক'লজিকেল ঠাই বুলিও কোৱা হয় কাৰণ আপোনালোকে দেখিছেনে শিলৰ ভঙা মূৰ্তি জীৱ জন্তু মানুহ ইত্যাদি সেইবোৰ বহুত বছৰ মাটিৰ তলত পোত খাই আছিল 1950 চনৰ পিছত খনন কাৰ্যত এই শিলৰ মূৰ্তিবোৰ ভঙা অৱস্থাত পোৱা গৈছে মানুহে অনুমান কৰা মতে এই ঠাইখিনি শিৱৰ আৰাধনাস্থলী আছিল বুলিও কয় আজিও নাজানে এই মন্দিৰটো কেনেকৈ ভাঙিছিল কেনেকৈ ভাঙি মাটিৰ তলত চুৰমাৰ হৈ আছিল ভাবিলে আজিও ৰহস্যময় হৈ আছে এই কথাটো থেংক ইউ হাঞ্চদাস তুমি আজি মোক ইমান ধুনীয়া এটা প্লেচত লৈ অহাৰ কাৰণে মন্দিৰত এবাৰ আপোনালোকক মন্দিৰৰ বাহিৰৰ ভাগটো দেখাই দিছোঁ খুব ধুনীয়া এখন মানে এটা চিৰি আছে ইয়াৰ পৰা পূৰা তললৈকে এই চিৰিটো চাওক পূৰা তললৈকে তো আমি ইফালে নাই অহা আমি আহিছোঁ সেইটো ছাইড আহিছোঁ সেই ইফালে আহিছোঁ কিন্তু একচুৱেলি ইফালে মেইন ৰাস্তাটো গেটটো ইফালে হয় আমি আহিব লাগিছিলে মেইন গেটৰ ৰাস্তাটোৰে আহিব লাগিছিলে তো আমি অকণমান ভুল হৈ গৈছে ৰাস্তাটো কেঁচা ৰাস্তা দি আহি গৈছোঁ তো এইটো ৰাস্তা দি গ'লেও মন্দিৰটো পায় আৰু তো প্ৰব্লেম নাই গাইজ মই একচুৱেলি বহুত দিনৰ পিছত অমক লৈ ৰাইড কৰিলোঁ এটা মন্দিৰত আহিলোঁ আপোনাৰ সেয়া কামদেৱ মন্দিৰ বুলি বাহেতা চাৰিআলিত তো গুৱাহাটীৰ পৰা আপোনাৰ বাহেতা চাৰিআলিৰ কামদেৱৰ মন্দিৰটোলৈকে আপোনাৰ 40 কিলোমিটাৰ তো আজি 40 কিলোমিটাৰ অমক লৈ এটা ৰাইড কৰিলোঁ তো মজা লাগি আছে আৰু গাইজ আজি মোৰ লগত আহিছিল আমাৰ ইফালে হাঞ্চৰাজ তো বহুত দিনৰ পিছত লগ পালোঁ তোমাক তো খবৰ চবৰ কেনেকুৱা খবৰ একদম ভালনে আচ্ছা ভালে জাকাছ তো গাইজ আমি এতিয়া মন্দিৰৰ পৰা ওলাই দিওঁ আৰু তো আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ বাই বাই